বনাবলৈ লোৱা কাবুলী বুটৰ ঘুগুনিখিনি এই কাবুলী বুটখিনি গোটেই ৰাতি তিয়াই থোৱাৰ পাছত এয়া মই এতিয়া ধুনীয়াকৈ কোমলি গ'ল। এইখিনি এতিয়া কুকাৰত এনেদৰে মই দি লওঁ। এয়া কাবুলী বুটৰ ঘুগুনিখিনি খাবলৈ খুবেই ভাল হয়। সকলোৱে বনায়, মোৰ পদ্ধতিটো কেনেধৰণে সেয়াই দেখাব গৈছোঁ। ইয়াত মই পৰিমাণ অনুসৰি নিমখ দিব। মই এতিয়া ইমান দিওঁ, পিছত টেষ্ট কৰি চাই কম বেছি হ'লে জোখ মাখ দিব লাগিব। আৰু মই ইয়াত এনেদৰে আৰু অলপ পানী লাগিব। এই কাবুলী বুটখিনি মই 5টামান হুইছেল কুকাৰত দিয়াই লওঁ। এয়া ঘুগুনিত দিবৰ কাৰণে, কাবুলী বুটৰ ঘুগুনিত দিবৰ কাৰণে মই এটা ডাঙৰ পিঁয়াজ সৰু সৰু টুকুৰা কৰি লৈছোঁ। আদা লৈছোঁ এনেকুৱা এয়া সৰু সৰু 2 পিচ, আৰু কেইফুটামান নহৰু, ইলাচি, লং এয়া মই মিক্সিত পিচি লওঁ। তেল মোৰ গৰম হ'ল। এতিয়া মই যিখিনি মিক্সিত পিঁয়াজ, আদা, নহৰু আৰু লং ইলাচি দি লৈছিলোঁ সেয়া মই তেলত দি দিছোঁ। জুইটো অলপ কমাই ল'ব লাগে। অকণমান মই ভাজি লওঁ এইখিনি। ইয়াত এতিয়া মই এড কৰিম এয়া পিঁয়াজটো অলপ জুইটো বঢ়াই দিম। জুইটো অলপ কমাই দিওঁ। আৰু এতিয়া ইয়াত মই এড কৰিম এয়া হালধি লৈছোঁ মই সৰু চামুচেৰে এচামুচ, আৰু জিৰা আৰু ধনিয়া গুড়া লৈছোঁ এচামুচ। এয়া দিছোঁ ৰেড চিলি, অকণমান ৰঙৰ কাৰণে দি দিছোঁ, আৰু এয়া টমেটো চচ। এতিয়া এই কাবুলী বুটখিনি, পানীখিনি মই প্ৰথমে নিদিওঁ, পানীখিনি পাছত দিম। প্ৰথমে এনেকৈ এই বুটখিনি টুকি ভালদৰে মিক্স কৰি লওঁ। এই কাবুলী বুটখিনি ধুনীয়াকৈ মিক্স কৰি লওঁ। তাৰপাছত নিমখ মই যিহেতু কুকাৰত আগতে দিয়া হৈছিল বুটখিনি বইল কৰোঁতে, সেই এতিয়া মই নিমখ নিদিওঁ আৰু পৰিমাণ অনুসৰি নিমখ দি ল'ব লাগে। ঠিক আছে, এইখিনি মই ইয়াত এতিয়া এই পানীখিনি ঢালি দিছোঁ, আৰু ইয়াত ভালদৰে উতল আহিবলৈ দিওঁ। মোৰ কাবুলী বুটৰ ঘুগুনি হৈ গ'ল। খালি বুটখিনি খুব ধুনীয়াকৈ সিজিব দিব লাগে। তেল মৰাৰ পাছত উতলটো ধুনীয়াকৈ আহিব দিব লাগে। আৰু একদম চিম্পুলকৈ বনাইছোঁ, একো ইয়াত বিশেষ হেৰি নাই। এয়া চাওক, খুবেই সোৱাদযুক্ত হয় এই ঘুগুনি। যদিও মই চিম্পুলকৈ বনাইছোঁ, খালি এটা কথা মন কৰিব লাগে, তেল মৰাৰ পাছত খুব সুন্দৰকৈ উতলটো আহিব দিব লাগে। আৰু মই এই জোখত বনাইছোঁ, এতিয়া পৰিৱেশন কৰিব পৰা হৈ গ'ল।